পৃথিৱীৰ দৃষ্টিনন্দন ঠাইসমূহৰ ভিতৰত অন্যতম হ'ল ৰামধেনু পাহাৰ। আজি আমি ৰামধেনু পাহাৰ ক'তনো অৱস্থিত, কিয় ইয়াৰ ৰং ৰামধেনুৰ লেখীয়া, ইয়াৰ বিষয়ে সবিশেষ আলোচনা কৰিম। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰামধেনু পাহাৰ চীন দেশৰ জানজিয়া ডানচিয়া নেশ্যনেল পাৰ্কত অৱস্থিত। ডেনচিকিয়াং জাংহাই চহৰৰ পৰা 30 কিলোমিটাৰ আৰু লিঙৰ পৰা 20 কিলোমিটাৰ দক্ষিণত এই ৰামধেনু পাহাৰ অৱস্থিত। এই পাহাৰটো সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 5200 মিটাৰ ওখত অৱস্থিত। ৰামধেনু পাহাৰখন 200 স্কোৱাৰ মাইল বিস্তাৰিত হৈ আছে। এই পাহাৰৰ ৰং ৰামধেনুৰ ৰঙৰ হোৱাৰ বাবে ইয়াক ৰেইনবো মাউণ্টেইন বুলি কোৱা হয়। কোনো কোনো সময়ত ৰামধেনুৰ ৰঙতকৈও ইয়াত বেছি ৰং দেখিবলৈ পোৱা যায়। এই পাহাৰটো হালধীয়া আৰু ক'লা পাথৰেৰে তৈয়াৰী হৈছে। আইৰণ অক্সাইড, আইৰণ ছালফাইড আৰু ক্ল'ৰাইড সংমিশ্ৰিত হৈ সৃষ্টি হৈছে বিভিন্ন ধৰণৰ ৰঙ। ধাৰণা কৰা হয় 95 বিলিয়ন বছৰ আগতে এই পাহাৰ সৃষ্টি হৈছিল। বহু আগতে এই অঞ্চল পানীত ডুবি আছিল। পানীৰ পৰা ওলোৱাৰ পিছত এই পাহাৰৰ ৰং ৰামধেনুৰ ৰঙৰ সৈতে একেই হ'ল। ধাৰণা কৰা হয় যে হিমালয়তকৈও আগত এই পাহাৰ সৃষ্টি হৈছে। 2010 চনত ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছে। মনোৰম পাহাৰ চাবলৈ হাজাৰ হাজাৰ পৰ্যটক প্ৰত্যেক বছৰে আহে। ৰেইনবো মাউণ্টেইনৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব।